ৰাতিপুৱা কঁকালটো বিষত থাকিব পৰা নাই। কিনো হ'ব আৰু মোৰ দেই, অকলে অকলে কিমান কাম কৰিম বোলো। হে ভগৱান, ক'ত আছা তুমি? তুমি মোক দেখা নিদিয়াহি কিয়? দেখিছানে মোৰ জীৱনটো কি হৈ গৈছে? হেৰৌ ল'ৰাটোৱে ছোৱালীজনী আনিলে বোলো, বোৱাৰীজনী চাগে ভাল হ'ব, কাম এষাৰ দুষাৰ কৰিব, অকণমান সুখত কটাম। এইজনী হে প্ৰভু, তুমি চকু মেলি কেলে নোচোৱা বাৰু? জীৱনটো থকা মানে কৰি যাওঁ, কাম কৰি যাওঁ, বাকী পিছৰ কথা। দেখো এবাৰ মোবাইলটো আগফালে, এবাৰ পিছফালে, এবাৰ শোৱাৰ ৰুমত, এবাৰ পাকঘৰত, এবাৰ ভিতৰত। এইটো কেছ। ভগৱান, কাম কৰিব কোনোবাই, গছকি বহি কোনোবাই, গালি পাৰিব কোনোবাই, আৰু গালি শুনিব কোনোবাই। ৰাম ৰাম, এইটোহে দিন দেখিবলৈ বাকী আছিলে নে? কি কৰিছা বা? হেৰি, এডাল হাতত কি দেখিছা নাই? একদম ব্যৱহাৰ কৰি দিম আকৌ, কৈ দিছ। এইডাল আকৌ ঘৰ সৰাই কাম নহয়, বেলেগ কামতো ব্যৱহাৰ হ'ব পাৰে। গম পাই যাব কিন্তু, যেতিয়া তেতিয়া যি কথা সুধিবলৈ আহে। কি কৈছা নহয় সুধিছো? দেখিছে ঠাই হাই আছো, কি কৰিছানো? একদম এই মানুহটো যে চাহ একাপ খাম বুলি মনতে ভাবি আহিছিলো, বোলো চাহ একাপ বনাবলৈ কম। ইয়াৰ পৰা পলোৱাহে কথা দেই, মা কালি উঠি আছে। ঘৰখনত কি হৈছে কি নহৈছে কাৰো একো ভাবিবলৈ সময় নাই মোৰ বাদে। যোৱাহে কথা দেই। হেৰি, মোক বিয়া পতা আপোনাৰ ইমান বছৰ হ'ল, ল'ৰাই ডাঙৰ হৈ বোৱাৰীও আনিলে, তথাপিতো যদি আপুনি অকণমান মোক বুজি পাবলৈ চেষ্টা কৰিলেহেঁতেন নহয়। হেৰা, কিয়নো তেনেকে কৈছা? বুকখন বিষাই যায়গে নহয় তুমি এনেকে দুখ লগাকে কথা ক'লে। নকবাচোন, তোমাক মই কেতিয়া নুবুজাকে আছো। হেৰি চাওকচোন, ল'ৰাটোৱে ছোৱালীজনী অনাৰ দিনাখনিৰ পৰা মই একেবাৰে নিজৰ বুলি মনতে ভাবি লৈছো, হয় নে নহয় কওক? আপুনি কওকচোন, হয়নে নহয়? তথাপিতো যে তাই মোক অকণমান ঘৰৰ কামত সহায় কৰি নিদিয়ে, কিবা কুটাই গছ ইফালৰ পৰা সিফাল কৰি নিদিওঁ। এইটো কথা মানে? আপুনি আকৌ কি বুলি ভাবিছিলে? এইটো কাৰণে আপোনাৰ কথা ক'বলৈ বেয়া। কিবা এটা কম, কিবা আপুনি ভাবি থাকিব বেলেগ কিবা, হয় নহয়? হেৰা, এনেকে নাহিবাচোন, ভালকে কোৱা। মই মানে কথাটো তোমাৰ বুজনিহে লৈছো। সেই নালাগে যাওক বুজনি চুজনি ল'বলৈ। আপুনি লয় যদি জাৰুডাল লওক, ঘৰখন অকণ সাৰি দিয়ক। আৰু আহি আছো দেই, মোৰ বাহিৰত কাম এটা আছে। পলা নগেন, পলা পলা। কোৱা বাৰু। এই মানে মই ল'ৰাটোলৈ আজি ফোন এটা কৰোঁ বুলি ভাবিছোঁ। এই যে ৰাতিপুৱা পৰা গধূলিলৈকে নাই মোবাইলটো, নাই আইনাখন একদম ভিতৰ বাহিৰ কৰি থাকে, সেইটো কথা একদম মই আজি কৰোঁ বুলি ভাবিছোঁ দেই। বেয়া হ'ব নি বাৰু? নহ'লে ল'ৰাটোৱে এই কথা গম নাপায় নহয়, দিনটো বাহিৰত থাকে বেচেৰাটো। এইহে জানে কি কৰি থাকে। মই কৰোঁৱে ফোন এটা। হেল্ল', ক'ত আছ তই? মা কোৱা, মই গাড়ী চলাই আছোঁ। ঐ ল'ৰা, তই এজনী কি আনিলি কচোন, কি আনিলি কচোন? ৰাতিপুৱা পৰা গধূলিলৈকে অকল মোবাইলটো লৈ ইফালৰ পৰা সিফাল কৰি থাকে। মোক কুটাই গজো কৈ নিদিওঁ। মই বোলো নাই আজি মই তোক কৈ দিওঁ কথা। কাজিয়া হ'বলৈ হ'লে কিন্তু তই চাই ল'বি আকৌ। মই যিজনী মানুহ তই জানই, মই কেতিয়াও কাজিয়া নকৰোঁ। কিন্তু কাজিয়া হ'বলৈ হ'লে মই মুখলৈ নাচাওঁ, তই সেইটোও জানো। সেইটো কাৰণে তোক মই আগতীয়াকৈ কৈ দিছোঁ, তই কি কৰ ক। মই ঘৰৰ পৰা ওলাই অহা নাই নহয়, মই বজাৰকেইটা কৰিবলৈ আহিছোঁ। ঘৰত গৈ পোৱাৰ পিছত কথাটো ক'লেও হয়চোন। তুমিও যে মানুহ আৰু দেই। ৰ'বা, মই গৈ আছোঁ। সোনকালে আজি নাই ৰঙামাটি, নাই চিনামাটি, কিবা এখন যুদ্ধ হ'ব আজি। সেই থোৱা, মই গৈ আছোঁ। ৰ'বা, হুলস্থুলখন কৰি নাথাকিবাচোন। ৰ'বা, ঘৰত গৈ লওঁ। পাবহি। সেই ক'লেও বেয়া পাবা এতিয়া। সেই ল'ৰাটো ওলাই গৈছে, সেইকণ সময়নো কেলে আমনি কৰিব লাগিব? আহিবইচোন। আচ্ছা, মোৰ কথা লগোৱা গৈছে। বাৰু, আজি মই এটা দিম। হেৰা, ব'লা অকণমান বহিবা। এনেকে ক'লেহে ভাল লাগে মাজে সময়ে। এজনী আকৌ কিহে পালে? মুঠুনুকিজনী মাজনীয়ে যে ইনে হুলস্থুল কৰি ফুৰে।
হে নেকি হ'ব হ'ব যোৱা অকণমান ৰেষ্ট খোৱাগে বাকীখিনি কাম মায়ে কৰিব দেই এইটো গেম খেলিলে তাই ঠিক আছে বাৰু দেই মায়ে কয় যদি হ'ব বাৰু মই যাওঁ অলপ ভিতৰত কাম আছে কেনে হেই আপুনি আপুনি কি কৈছো এই তলত যে সাবস্ক্ৰাইব বুটানটো আছে এইটো টিপি থৈ যোৱা নাই কেলে আপুনি বেয়া পাইছে দেই এই তলত চাওক ৰঙাকে আছে ছাবস্ক্ৰাইব বুলি কৈ দিব দেই লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব কিন্তু কৈ দিছো হলে হেৰি ধেমালিহে কৈছো দেই বেয়া নাপাব কিন্তু সাবস্ক্ৰাইব কৰিবলৈ সঁচাকে কৈছো